পাঞ্জল আজিকালি ক'ত থাকে তাক দেখাই নাপাই আছোঁ। নাই মোক সি একমাহ হ'ল ফোন এটাই কৰা নাই। তাক লগ পালে সুধবা লাগিব ৰ, সি আজিকালি ক'ত বা থাকে। তহঁতে কি কৰি আছা? আমি পাঞ্জলৰ কথাকে পাতি আছো ৰ। তহঁতে তাৰে কথা পাতি আছা না? সি দেখো আজিকালি পাবজি খেলি থাকে। সি দিনটোত 10 ঘণ্টাকে পাবজি খেলে। পাগলা হ'ব ৰ, বেছি দিন নাই আজি। সি আমাৰ লগৰে, সি আমাৰ লগত দুয়ো কথাই নাপাতে আজিকালি। তাৰ কি বেয়া হৈছে? তাৰ সময় নাই বোধ দে, সেইকাৰণে কথা নাপাতিল। সি গোটেই ইমানে কাম কৰে না, ইমানে ব্যস্ত মানুহ না সি ক'ত খেলে থাকে তহঁতে জানা নেকি? সি বেছিভাগ নিৰঞ্জন ছাৰ বস্তিতে খেলি থাকে। তাৰ বেছি দিন নাই ৰ। সি পাগলা হ'ব আৰু। সি পাগলা হ'ব নহয়, হৈছিয়ে। সঁচা কথা এইটো, সি হৈছে। যিটো চলি 10 ঘণ্টা পাবজি খেলে সি পাগলা হোৱা বাকী আছে নেকি? চেছি তাক বুজাব লাগিব, ইটো সময় আছে দে বুজাব লাগিব। মোবাইল চলি বেলেগ আজিকালি। চলি পেলে আর কি কবি আর, আমাকে বার্তা না দে। কি হব? পাঞ্জলি মোবাইলটো হাত লাগি হাতি গম পা না? গম পাইছো র, সি যে মোবাইলটো ভাঙলা, সি এতিয়া কি কৰি থাকবো? ইতিয়াতো সি গেম খেলব নোৱাৰে, সময় কি কৰিব এতিয়া ইমান সময়? এতিয়া তাক চাব ভাল হ'ব। মই আগতে গম পাইছিলো সি যে পাগলা হ'ব, হ'লে এতিয়া আৰু কি কৰিবি? যাওঁ জল আমি এলা বেলেগৰ কথা পাতি থাকিলে আপোনাৰ তোমাৰ পাগলা হৈ কিবা হৈ বাদ
যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব। লগতে শ্বেয়াৰ কৰিব। আৰু কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমি এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, আপোনালোকে গেম খেলক, কিন্তু ইয়াৰ নিচিনাকৈ নহয়। ইয়াৰ নিচিনা খেলিলে আপোনালোকৰ তেজপুৰত যাব লাগিব। আপোনালোকৰ কাৰণে গেম উলিয়াইছে কিহৰ কাৰণে? আপোনালোকে খেলিবৰ কাৰণে গেম উলিয়াইছে, কিন্তু ইয়াৰ নিচিনা নেখেলিব দেই।